হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু মাই ইউটিউব চেনেল। আজি আমি আলোচনা কৰিম মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব আৰু ছোৱালীসকলে কেনেকৈ 10ৰ পৰা 25,000 টকা লাভ কৰিব পাৰিব। মেট্ৰিকৰ ৰিজাল্টটো সঁচাকৈ সেই তাৰিখতে দিবনে যিটো ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। সেইবোৰ জানিবলৈ সম্পূৰ্ণ ভিডিঅ'টো চাব লাগিব, তেতিয়াহে আপোনালোকে বুজি পাব। আপুনি যদি নতুনকৈ ভিডিঅ'টো চাই আছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব, লগতে ছাবস্ক্ৰাইব বটনত গৈ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বলক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰা মতে যিটো ৰিজাল্টৰ তাৰিখ হয় সেইটো 19, 20, 21 বুলি কৈছে, কিন্তু ইয়াৰে ফিক্স ডেটটো কি, মানে কিমান হ'ব। ফিক্স ডেটটো হৈছে আপোনাৰ 21 তাৰিখ। 21 তাৰিখে ডাইৰেক্টলি আপোনাৰ ৰিজাল্টটো দি দিব। ৰিজাল্টটো আপোনালোকে সেইদিনাই চেক কৰিব পাৰিব। আৰু লগতে আপোনালোকৰ ছোৱালীসকলৰ সুবিধা আৰু 10,000ৰ পৰা 25,000 কেনেকৈ পাব। মই আপোনালোকক কৈছিলোঁ। আপোনালোকে 10,000ৰ পৰা 25,000 কেনেকৈ পাব আৰু ছোৱালীৰ কি সুবিধা। ছোৱালীসকলক বিনামূলীয়াকৈ নামভৰ্তি কৰাৰ সুযোগ দিব। ঠিক আছে। মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাইৰেক্ট ভাষণ দিলে। ভাষণৰ জৰিয়তে ক'লে যে ছোৱালীসকলক বিনামূলীয়াকৈ নামভৰ্তিৰ সুযোগ দিয়া হ'ব আৰু যিসকল কলেজত নামভৰ্তি কৰিব সেইসকলক ডাইৰেক্ট একাউণ্টত 10,000কৈ টকা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু ইয়াৰ পিছতে যিসকল ডিগ্ৰীত নামভৰ্তিকৰণ কৰিব সেইসকলকো ডাইৰেক্ট 12,500 টকা একাউণ্টত দিয়াৰ কথা কৈছে। আৰু যিসকলে বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিব বা পঢ়িব সেইসকলক 25,000 টকাকৈ দিয়াৰ সিদ্ধান্ত কৰিছে মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণাৰ জৰিয়তে প্ৰকাশ কৰিছে। আপোনালোকৰ সুবিধা, কিন্তু ল'ৰাসকলক কোনো সুবিধা দিয়া নাই। ল'ৰাসকলক কৈছে বুলেট লাগিব নেকি। বুলেট ল'লেও ছোৱালীকহে মানে পিছত বহাব বুলি তেনেকুৱা ব্যাখ্যা কৰিছে। ঠিক আছে, কোনো ল'ৰাৰ সুবিধা নাই বৰ্তমান, পিছত যাতে ল'ৰাৰ সুবিধা দিয়ে আশা ৰাখিছোঁ। আৰু ছোৱালীসকলতো সুবিধাটো পায়েই থাকে। ইনফৰ্মেশ্যনখিনি কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। যদি ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। যদি আপুনি নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।